Hello guys, মই Deepsikha আপোনালোক সকলোকে মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছো। এতিয়া মই ক'ত আছো হি ভাবিছে চাগে আপোনালোকে মই আছো হি জোৰহাটত মই হয় শিৱসাগৰৰ আৰু জোৰহাটত আছো হি বেছি দূৰ নহয় খুব বেছি ঘৰৰ পৰা 2 ঘণ্টাৰ ৰাস্তা কিন্তু ইমান ওচৰতে কি কাৰণে মই হোটেলত আছো হি হেতু কথা চাগে ভাবিছে আপোনালোকে মোৰ বাৰ এক্সাম আছে জোৰহাটত 4 দিন আছে গটিকে ঘৰৰ পৰা আহা যোৱা কৰিলেও ভাগৰ লাগিব যেহেতু এক্সামৰ কথা গটিকে আমি ভাবিলো ইয়াতে জোৰহাটতে থাকি লওঁ বুলি গটিকে জোৰহাট টাউনতে এখন হোটেলত আমি আছোহি বা এক্সাম দিবলৈ গ'ল আৰু মই ৰুমত অকলে সোমাই আছো গটিকে কি কৰো ভাবিলো ইয়াতে জোৰহাটতে লগৰ এজনীও থাকে তাই ক'লে কি মোৰ ৰুমতে আহি যা আমি ইয়াতে কিবা আছে বোলে চাবলৈ যাম বুলি ক'লে মই ওচৰৰ যদিও জোৰহাট টাউনত ইমান আহা নাই জোৰহাটৰ সাইডে গটিকে ভাবিলো চাবলৈ যাওঁ তাইৰ লগতে ক'তনো চাবলৈ কি চাবলৈ যাওঁ আপোনালোকক দেখাই যাম চাই যাব ভিডিঅ'টো এতিয়া মই ওলাই লওঁ ঠিক আছে মোৰ হৈ গ'ল ওলাই পেলাই এতিয়া মই যাওঁ দেখাই থাকিম আপোনালোকক ক'ত যাওঁ ঠিক আছে অলপ তেনেহ'লে যাওঁ এতিয়া ওলাই মেলিও মোৰ হৈ গৈছে তাৰ পাছতে এতিয়া যাম লগৰজনীৰ ৰুমত তাৰ পাছতে তাহেঁতি কৈছে তাতে ভাত খাবলৈ বুলি তাতে ভাত খাই মেলি তাৰ পাছতে ইয়াত কি ঠাই আছে তাত চাবলৈ যাম গতিকে বলক মোৰ লগতে আপোনালোকেও চাব বলক गाना बजेगा বাউসৰ পালুহি তাহাঁতৰ ৰুমৰ পৰা তাৰ পাছতে বাৰ এতিয়া ব্ৰেক দিছে 12টা বজাত তাইক কাৰণে টিফিন লৈ আহিছো একো নহয় বাৰ কাৰণে টিফিন লৈ আহিছো এতিয়া ব্ৰেক দিছে তাইক খানাটো খুৱাই লওঁ তাৰ পাছতে আমি কিজনী গৈ আছো দেখাই থাকিম এতিয়া বাই ভাত খালে আৰু আমি ফটো মাৰি আছো এতিয়া তাৰ পাছতে যাম এতিয়া আমি আহি আছো সবে ৰিলছ ব্যস্ত মই গাড়ী চলাই আছো হয় নাই মই খালি বনাক পোৱা নাই গাড়ীটো পাৰ্কিং কৰিলো এতিয়া আমি মিউজিয়ামটো আহি পাই গ'লোহি মিউজিয়ামৰ ভিতৰলৈ যাম ক'ত আহিছো কাই নাই নহয় মিউজিয়াম কৰি আছো ঠেঙাল মিউজিয়ামৰ তাতে আহিছো আমি যোৰহাটত যোনটো আছে এইটো হ'ল টিকেট কাউণ্টাৰ আৰু আমি টিকেট কাটি ললো ইয়াতে পাৰ পাৰ্সন 50 रुपीस লৈছে ये लोग তাৰ পাছতে আমি সোমালো হন্টেড হাউসত ইমান যে ভয় লাগে চাই যাওকচোন ইয়াতে পাৰ পাৰ্সন টিকেট 80 रुपीस লৈছে
ইয়াত কি ৰাতিহে বেছি ভাল লাগে ন এনে ইয়াত কিন্তু বহি থাকি ভালে লাগিছে আকৌ দেই গোটেই কাপোৰ লেতেৰা হ'ব আৰু আজিলৈ ইমানেই আছিলে লগৰ কেইজনীৰ লগত গ'লো দিনটো ফুৰিলো আৰু অলপ এনজয় কৰিলো গতিকে আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে বাই বাই